হয় নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই চেনেল ঘনশ্যাম ভক্তা আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো হৈছে আজিৰ কন্যাসকলৰ বাবে কন্যাসকলৰ পিতৃ মাতৃসকলৰ বাবে যিসকলে নেকি কন্যাক বিয়া দিবলৈ টকা জমা কৰিব বিচাৰে সেইসকলৰ বাবে আজিৰ আৰু এটা চৰকাৰী আঁচনি লৈ আহিছোঁ কন্যাদান যোজনা। এই যোজনাৰ অধীনত মাত্ৰ আপোনালোকে 121 টকা জমা কৰি 27 লাখ পৰ্যন্ত লাভ উঠাব পাৰে। বিয়াৰ সময়ত আপুনি আৰামত বিয়া দিব পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ইনফৰমেশ্যন আগলৈকে পাই থাকে। ধন্যবাদ। কন্যাক বিয়া দিবলৈ গৈ চিন্তা নকৰিব। মাত্ৰ 121 টকা জমা কৰি লাভ কৰক 27 লাখ টকা পৰ্যন্ত। কন্যাদান যোজনাৰ অধীনত প্ৰতিদিনে 121 টকাকৈ জমা কৰিলে কন্যাৰ বিয়াৰ সময়ত লাভ কৰিব 27 লাখ টকা পৰ্যন্ত। গতিকে আপোনালোকে নিশ্চয় বুজিয়ে পাইছে। কন্যাক বিয়া দিবলৈ চিন্তা নকৰিব। আজিয়ে এইখন আঁচনিৰ অধীনত জমা কৰক মাত্ৰ 121 টকা। দেশৰ চৰকাৰী আৰু আটাইতকৈ ডাঙৰ বীমা প্ৰতিষ্ঠান LICয়ে আৰম্ভ কৰিছে এখন নতুন পলিচি। কন্যাদান যোজনাৰ অধীনত প্ৰতিদিনে 121 টকাকৈ জমা কৰিলে কন্যাৰ বিয়াৰ সময়ত লাভ কৰিব 27 লাখ টকা পৰ্যন্ত। প্ৰতিদিনে 121 টকাৰ পিছত মাহে 3600 টকাৰ প্ৰিমিয়াম দিলে অন্তৰ্ভুক্ত হ'ব এই আঁচনিৰ অধীনত আৰু 15 বছৰত লাভ কৰিব 27 লাখ টকা। আঁচনিৰ অধীনত ইয়াতকৈ অধিক প্ৰিমিয়ামো দিব পাৰিব। গতিকে আপোনালোকে অধিক প্ৰিমিয়ামো দিব পাৰিব যদি বেছি লাভ উঠাব বিচাৰে। যদি পলিচিত অন্তৰ্ভুক্ত হোৱাৰ পিছত মৃত্যু খাবলগীয়া হয় তেন্তে পৰিয়ালে দিব নালাগে প্ৰিমিয়াম আৰু প্ৰতি বছৰে 1 লাখ টকাকৈ লাভ কৰিব। সেইদৰে 25 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত পলিচিৰ নমিনীয়ে 27 লাখ টকাও লাভ কৰিব। এই পলিচিৰ অংশীদাৰ হ'বলৈ নিম্নতম 30 বছৰ মানে পিতৃ মাতৃৰ পেৰেণ্টছৰ 30 বছৰ আৰু কন্যাৰ 1 বছৰ হ'ব লাগিব। এই প্লেন 25 বছৰৰ বাবে কিন্তু প্ৰিমিয়াম 22 বছৰহে দিব লাগিব। প্ৰিমিয়ামটো পলিচি টাৰ্ম হৈছে 25 বছৰ কিন্তু প্ৰিমিয়ামটো দিব লাগিব মাত্ৰ 22 বছৰ। প্ৰতিদিনে 121 টকাকৈ মাহে 3600 টকা দিব লাগিব। ইয়াতকৈ অধিকো প্ৰিমিয়াম দিব পাৰিব যদি আপোনালোকে বেছি মেচুৰিটি বিচাৰে। পলিচিৰ মাজত যদি মৃত্যু হয় পলিচি দি থকাৰ সময়তে যদি মৃত্যু হয় তেতিয়াহ'লে পৰিয়ালে প্ৰিমিয়াম দিব নালাগে। প্ৰতি বছৰে লাভ কৰিব 1 লাখকৈ টকা। সম্পূৰ্ণ হোৱাৰ পিছত পলিচি সম্পূৰ্ণ হোৱাৰ পিছত নমিনীয়ে 27 লাখ টকা লাভ কৰিব। পলিচি কম বা অধিক প্ৰিমিয়ামো কৰিব পাৰে। প্ৰিমিয়াম কম বেছিও কৰিব পাৰে আপোনাৰ চামেচুট লৈ। গতিকে ভিডিঅ'টো কেনে লাগিল জনাব আৰু যিমান পাৰিব শ্বেয়াৰ কৰিব যাতে সকলোৱে এই সুবিধা লাভ উঠাব পাৰে। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।